হেল্ল' এভৰিৱান, এতিয়া সময় হৈছে 11টা আৰু ভাত পানী খাই আজৰি হৈ গ'লোঁ। গৰমটো আজি বহুত বেছিয়ে দিছে, তথাপিতো অকণমান সময় পঢ়িম বুলি ভাবিছোঁ। আৰু প্ৰথমতে মই নামঘোষাখন পঢ়িম অকণমান সময়, তাৰপিছত ইংলিছ পঢ়িম আৰু ইংলিছত মই ভোকেব পঢ়িম প্ৰথমে, তাৰপিছত হোমোনিমছ অকণমান সময় লিখিবলগীয়াও আছে মোৰ তাৰমানে, আৰু কেনেকৈ লিখোঁ সেইটো আপোনালোকক দেখুৱাম আজি। ৰাম নাম যেতিয়া পঢ়িবলৈ আৰম্ভ কৰোঁ, তো তেতিয়া মই ৰাম নামটো লিখিবলৈ চেষ্টা কৰোঁৱেই। নামঘোষাখন পঢ়োঁ, আজিয়ে পঢ়িম ইমান দিনৰ মূৰত, কাৰণ গৰমৰ কাৰণে পঢ়া পাতি হোৱাই নাছিল। এতিয়া চাবলৈ ওলাইছোঁ ভোকেব। এখন কিতাপৰ পৰাই মই তাৰমানে টুকুৰা কৰি লৈছোঁ। ভোকেবছ, হোমোনিমছ, ইডিয়মছ এণ্ড ফ্ৰেজেছ দেখাই দিছোঁ। এইখন হৈছে হোমোনিমছ, তাৰে মোৰ আধা লিখা হৈছে, আধা মানে ট্ৰান্সলেট কৰিব আছে। ফ্ৰেজেল ভাৰ্ব ইংলিছৰ কাৰণে, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনছ, ইডিয়মছ এণ্ড ফ্ৰেজেছ আৰু ভোকেবটো ইম্পৰ্টেণ্ট হয়। আৰু ভোকেবৰ মই কিছু সংখ্যকহে কৰিছোঁ, আৰু মোৰ সদায় ৰেগুলাৰ পঢ়া নহয়, যিদিনাহে মোৰ পঢ়া হয় সেইদিনাহে মই ভিডিঅ' আপলোড কৰিব পাৰিম, টু বি অনেষ্ট। আৰু এখন ভোকেবৰ আছে, কমন ৱৰ্ড, এইখন বহুত পুৰণা কিতাপ হয়, তথাপিতো এইখন ভাল হয়, মানে কমন যিবিলাক ৱৰ্ড থাকে সেইবিলাক পঢ়িবলৈ। তো মই এইখন আগতে চাইছিলোঁ, কিন্তু এতিয়া মই নোচোৱাৰ কাৰণে পাহৰি থাকিছোঁ বহুতখিনি ৱৰ্ড। তো এতিয়া মই ভাবিছোঁ যে এইখনো সমানে 10টা 20টা যিমান পাৰোঁ মোৰ কেপেবিলিটি হিচাপত সেইখিনি মই পঢ়িম বুলি ভাবিছোঁ এইখনৰ পৰা। তো এতিয়া মই ভোকেব এইখন SP বাক্সি কিতাপ আছে, সেইখনৰ পৰা মানে কাটি লৈছোঁ এইবিলাক। তো ইয়াতে মই এতিয়া ভোকেব লাৰ্ণ কৰিলোঁ। হোমোনিমছ এনেকৈ লিখোঁ। আৰু ইফালে লিখিব আছে।